আমি চিলাকলা গাঁৱৰ সমূহ যুৱক যুৱতী আই মাতৃ আৰু বন্ধু বান্ধৱসকলৰ লগত ভগৱানৰ যি লীলা এই লীলাৰ লগত সংগতি ৰাখি আমি আজি চিলাকলা গাঁৱৰ সমূহ ভক্তপ্ৰাণ ৰাইজে এই বৰনামঘৰৰ পৰা আমি আৰম্ভণি কৰিম ফাল্গু উৎসৱৰ লগতে ভাগৱত শোভাযাত্ৰা। গতিকে আমি সমূহ চিলাকলা গাঁৱৰ আমি যুৱক যুৱতী আই মাতৃ আৰু বন্ধু বান্ধৱ ভকতসকলৰ একান্ত উপস্থিতি আৰু সহযোগিতা কামনা কৰি আমি এই অনুষ্ঠান আৰম্ভ কৰিবলৈ আমি আগবাঢ়িছোঁ। ভগৱান শ্ৰীকৃষ্ণই ঘুনুচা বিয়া আজি দিনটোতে কৰিছিলে আৰু গতিকে তাৰ ওপৰতে সংগতি ৰাখি চিলাকলা গাঁৱৰ সকলো ভক্তপ্ৰাণ ৰাইজ তৰুণ তৰুণী আই মাতৃ সকলোৱে আজি সেই ফাগু উৎসৱৰ ওপৰত সংগতি ৰাখি আমি ভাগৱত শোভাযাত্ৰা এটা ৰাখিছোঁ আৰু সকলো গাঁৱৰ ৰাইজে আমাক সহায় সহযোগিতা কামনা কৰিছোঁ। কৃষ্ণ আমাৰ চিলাকলাৰ একবিন্দ সকলো ৰাইজে একগোট হৈ পেলাই আজি পৰম্পৰাগতভাৱে আজি 13 বছৰ আগৰ পৰাই আমাক কৰি আহিছে। আজি এই অনুষ্ঠানটো গোটেই যুৱক একেলগ হৈ গাঁৱৰ বৃহৎ ডেকা গাভৰুৱে আহি শোভাযাত্ৰা ভাগৱত ফাগু উৎসৱৰ লগতে শোভাযাত্ৰা কৰিবলৈ লৈছে আৰু চবৰে সহায় পাই ভাল লাগিছে। নমস্কাৰ, নাৰায়ণ সাধনা SB ইউটিউব চেনেলে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ফল্গু উৎসৱৰ লগত সংগতি ৰাখি চিলাকলা গাঁৱৰ যুৱক যুৱতী আই মাতৃ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত উলিওৱা ভাগৱত শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ আৰু হৰি মন্দিৰৰ সামগ্ৰিক দৃশ্যাংশটো আপোনালোকে উপভোগ কৰক।
আহিছোঁ সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোনে ক'বা? ধন্যবাদ ধন্যবাদ। ঠিক আছে। মাৰি দি হেৰি Happy Holi!